নমস্কাৰ, মই দিগন্ত ভাৰতী। অহা জানুৱাৰী মাহৰ মানে এই নৱবৰ্ষৰ জানুৱাৰী মাহৰ 6, 7 আৰু 8 জানুৱাৰীত সদৌ অসম ভিত্তিক এক আধুনিক গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে অসম সংস্কৃতি মঞ্চৰ উদ্যোগত। মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই অনুষ্ঠান এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে। গতিকে তালৈ আটাইবোৰ প্ৰতিযোগী আৰু ইচ্ছুক অংশগ্ৰহণকাৰীক আবেদন জনোৱা হৈছে ইয়াৰ জৰিয়তে যে আটাইয়ে ইয়াত যোগদান কৰক, নিজৰ প্ৰতিভাৰ স্বাক্ষৰ, নিজৰ প্ৰতিভাৰ গুণগত মান দাঙি ধৰক। 20টা সুন্দৰ সুন্দৰ আধুনিক গীত বাছি দিছে সমিতিয়ে আৰু এই আটাইখিনি যাৱতীয় খবৰ প্ৰপত্ৰৰ পৰা নিয়মাৱলীৰ পৰা প্ৰতিযোগিতা সম্বন্ধীয় আটাইবোৰ বতৰাটো এই সাংস্কৃতিক মঞ্চৰ ফেচবুক পেজতো পাব আৰু www.assam.co.in পাব। গতিকে ইচ্ছুক যিখিনি ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগী আছে তেওঁলোকে ইয়াত ভাগ লওক। জানুৱাৰী মাহৰ 6, 7, 8 জানুৱাৰী মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত শকত নগদ ধনৰ উপহাৰ আছে। প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ বহুতকেইটা। গতিকে আটাইয়ে যোগদান কৰক আৰু নিজক এগৰাকী সফল প্ৰতিযোগী হিচাপে প্ৰতিপন্ন কৰক।